Hi friends, welcome to my YouTube channel. আজি আমি ইলিশ মাছ বনাম। ইলিশ মাছ ভাপত দিয়া আৰু দেখাম এতিয়া। আমি কেৰাহীটোত তেল দি লৈছোঁ, তাতে আমি মাছখিনি দি লৈছোঁ। তাৰপিছতে পিঁয়াজ পিচা আৰু আপোনাৰ আদা নহৰু পিচা যিমানখিনি মছলা আছে গোটেইখিনি দি দিছোঁ। সৰিয়হ বটা এইখিনি আমি গোটেইখিনি মিক্স আপ কৰিছোঁ। কাজু কিচমিচ চব দিছোঁ। দি পেলাই আমি এইখিনি গোটেইখিনি এতিয়া অলপমান সানিম। পানী দি লৈছোঁ মাছখিনিত, দি পেলাই আমি বহাই দিম। এতিয়া মাছখিনি উতলিবলৈ হৈছে। এতিয়া আমি অকণমান শুকাই যোৱাৰ পিছত নমাই দিম।